শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। নিজৰ ঘৰৰ বস্তু নিজে পাৰি আনি ৰান্ধি খাৱাৰ মজাই বেলেগ হয়নে নহয় ক'বচোন। কাছো নিজে নিজে হৈ আছে আৰু কোনো নাথাকে নিজে নিজে কোমোৰাও লাগি আছে আৰু ইয়াৰ আগতে খালোঁ বহুত দিন কিন্তু দেখাব হোৱা নাছিলে আৰু আজি আকৌ চাওঁতে যাই বহুতকেইটা লাগি আছিল আৰু সেইকাৰণে তাতে 3টা আনিলোঁ পাৰি আৰু কেইটামান আছে কেইটা থৈ দিছোঁ আকৌ বেলেগ দিনখন কাৰণ একেলগে যিকোনো বস্তু খাবা একেবাৰে ইচ্ছা নাযায়। দুপৰীয়া ভাত বনাম কোমোৰা বনাম চাই থাকিব ভিডিঅ'টি আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইউটিউব ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই মই কিবা খাব লাগিব ন মই কিবা খাম তাৰপিছত মা ভাত বনাব আৰু এতিয়া যাওঁ দুপৰীয়া ভাত বনাওঁ কি বনাওঁ দেখাম বাৰু তাৰ আগতে গোসাঁইক অলপমান কিবা খুৱাই লওঁ চাই থাকক ভিডিঅ'টি। আৰু ভিডিঅ' কৰোঁতে সদায় মোৰ এইটো কচতে থাকে কাৰণ জানেই যিহেতুকে সৰু ছোৱালী থাকিলে কোলাত থাকিবই মাকৰ ক'তো থৈ মেলি আৰু এইবিলাক ভিডিঅ' কৰি থকা সময় সুবিধা মিলাব নোৱাৰোঁ গতিকে কোলাত লৈয়ে ভিডিঅ' আৰম্ভ কৰি দিওঁ সদায়। আৰু এতিয়া গোসাঁইক কিবা খুৱাই আছোঁ ই চাওকচোন মোবাইলটো ভিডিঅ' কৰি থকা দেখা পাই ইফালত দেখি মোবাইলটো দেখি চাই কি কৰি আছে একদম পুৰা কথা কৈ আছে হাই দিব জানা। এতিয়া বনাব আহিলোঁ ভাত ইফালে কোমোৰা ধুনীয়াকৈ কাটি ল'লোঁ আৰু ইফালে গাজৰ আলু ভাজি আৰু বেঙেনা কাটি লৈছোঁ ইফালে লগত আনিছোঁ ধনিয়া মান ধনিয়া পাত আনি কোমোৰা দি বনাম আৰু ইফালে মোৰ ভাত ৰেডি আলু ভাজি বেঙেনা ভাজি দালি আৰু ইফালে কোমোৰা খাৰ। দেখা পাই কেনে লাগিছে কওকচোন কিন্তু দেখা পাই কালাৰটোতে বিৰাট ভাল লাগিছে খাওঁ খাওঁ লাগি গৈছে একদম। আৰু এইফালে গোটেইকেইটাৰে ভাতকেইটা সজাই ল'লোঁ বাকী 4টা মানে মই এতিয়া খাব নোৱাৰোঁ কাৰণ যিহেতু বাপাক মই এতিয়া গা ধুৱাম গা ধুৱাই একদম টোপনি শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ। ল'ৰাক গা পা ধুৱাই একদম টোপনি চোপনি নিয়াই আৰু ভিডিঅ' কৰিবলৈ সময় নাপালোঁ সেইকাৰণে একদম এতিয়া আৰু ৰাতি ভাত পানী খাই মেলি একদম বিচনাত বহি লৈছোঁ চুলিডাল যাই নোহোৱা হৈছে সেইকাৰণে ভাবিছোঁ একদম ঠাণ্ডা বতৰ অকণমান নাৰিকলৰ তেল বেছিকৈ সানি চুলিডাল অকণমান জিপ খুৱাই থৈ দিওঁ কাৰণ একেবাৰে গুৰত একো নোহোৱা হৈ গৈছে নেকি এনেকৈ চুলিকেইডাল টানি দিলে গোটেই চুলিকেইডাল যিমানে টানো সিমানে যাই থাকে সেইকাৰণে আজি অলপমান নাৰিকলৰ তেল সানি দিওঁ। আৰু আজি ভিডিঅ'টি কেনে পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।
আৰু যদি মোৰ ভিডিঅ' কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰোঁ।